হৈছে নে চাওঁ 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 হিলাই দিয়া চাওঁ 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 পিছলে চাওঁ আজি তেনেহ'লে ৰেচিপি খাবা আৰু ওপৰত ৰেচিপি বঢ়িয়া দুটাই গ'লে ৰেডি নে গাইছ দেই মই জেগাত গৈ আছোঁ ৰ'ব পৰা নাই স্বাগতম জনাইছোঁ মটুকা এণ্টাৰটেইনমেণ্টলৈ আজি সকলোকে আহোম সম্প্ৰদায় গোটেই অসমবাসী ৰাইজকে মেডাম মেফিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয়নে আজি মেডাম মেফি আছিলে গতিকে আজি দিনটো আৰম্ভণিৰ পৰা মনটো ভাল লাগি আছে আজি মেডাম মেফিৰ স্থানলৈ যাব পাৰিলোঁ অলপ কিবা এটা দেখুৱাবলৈ যত্ন কৰিলোঁ চেষ্টা কৰিলোঁ আৰু লগতে ট্ৰেডিশ্যনেল ফুডটোতো আছেই লগতে মঙহটো থাকিবই লাগিব গতিকে চাই যাওক ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ ষ্টে টিউন 1 2 3 পুনৰ স্বাগতম জনাইছোঁ আপোনাৰ সবক মটুকা এণ্টাৰটেইনমেণ্টত আজি জয় আই অসম জয় স্বৰ্গদেউ চুকাফা জয় আজি বিশেষ দিন সমগ্ৰ অসম নহয় সমগ্ৰ বিশ্ববাসীৰ বাবে এটা অতুলনীয় দিন আজি বিশেষ দিনটোত মোৰ অফিচৰ নিচেই দাঁতি কাষৰীয়া অঞ্চলত কেন্দ্ৰীয় পবিত্ৰ মেডাম মেফি পাতিছে আয়োজন কৰিছে বৰ ভাল লাগে বৰ গৌৰৱৰ দিন আহোম সম্প্ৰদায়ৰ বুলিয়ে নহয় সমগ্ৰ অসমবাসীৰ বাবে এটা গৌৰৱৰ দিন গতিকে আহকচোন ভিতৰত চাওঁ ভিতৰত অলপ সোমাওঁ নিজৰ মনটোকে অলপ গৌৰৱ অনুভৱ কৰোঁ ব'লক আহক এটা বৰ ভাল লগা অতুলনীয় মুহূৰ্ত তেওঁলোকে পতাকাৰ সৈতে এটা পৰম্পৰা এটা প্ৰক্ৰিয়া সকলো স্বৰ্গদেউসকলক ক্ৰমান্বয়ে দেখুৱাই থৈ গৈছে কোন শতিকাত কোন সময়ৰ পৰা কোন সময়লৈ ইয়াত চাওক চোতামলা বা জয়ধ্বজ সিংহ তেওঁ আছিলে 1648 পৰা 1663 তাৰপিছত আহিলে চুপুংমুং বা চক্ৰধ্বজ সিংহ তেখেত আছিলে 1663 পৰা 1670লৈ তাৰপিছত আহিলে চুৰাংফা বা উদয়াদিত্য তেওঁ 1670 পৰা 1673 পৰ্যায়ক্ৰমে এনেকৈ আহি গৈছে এয়া চাওক শুক্লনফা ৰামধ্বজ সিংহ তেখেত আছিলে 1673 পৰা 1675 তাৰপিছত আহিলে স্বৰ্গদেউ চুহুং তেওঁ 1675 তেওঁ কিন্তু এমাহৰ কাৰণে আছিলে ইয়াত যিটো প্ৰকাশ কৰা হৈছে তাৰপিছত আহিলে গোবৰ ৰজা তেওঁ 1675 মাত্ৰ 20 দিনৰ কাৰণে আছিলে তাৰপিছত আহিলে চুজেনফা তেখেতে 1675 পৰা 1677 চনলৈকে ৰাজত্ব কৰিলে তাৰপিছত আহিলে সুদেফা বা পৰ্বতীয়া ৰজা তেওঁ 1677 পৰা 1679 পৰ্যায়ক্ৰমে আহি গৈ আছে তাৰপিছত আহিলে আপোনাৰ চুলিকফা মানে ৰত্নধ্বজ সিংহ তেখেত 1679 পৰা 1681 তাৰপিছত আহিলে আপোনাৰ চুপাচফা মানে সকলোৰে পৰিচিত তেখেত হৈছে স্বৰ্গদেউ গদাধৰ সিংহ তেখেতৰ পুত্ৰ চুকাংক্ষা বা ৰুদ্ৰসিংহ তেখেত 1696 পৰা 1714 চনলৈকে আছিলে তাৰপিছত আহিলে চুতনফা বা শিৱসিংহ 1714 পৰা 1744 সিংহ মই এইকাৰণে আপোনালোকক এইখিনি দেখাই আছোঁ কাৰণ মই নিজেও নাজানো আজি জানিব পাই বৰ ভাল পাইছোঁ পৰ্যায়ক্ৰমে কি চনত কি ধৰণৰ আহোম স্বৰ্গদেউসকলে ৰাজত্ব কৰি গৈছিলে কিমান সময় আছে সেইখিনি জানি মোৰ বহুত ভাল লাগিছে আপোনালোকক চেষ্টা কৰিছোঁ আপোনালোকক দেখাবলৈ হয়তো আপোনালোকে নাজানে বুলি কোৱা নাই হ'লেও উঠি অহা নৱপ্ৰজন্মৰ বস্তুটো জানিলে ভাল হ'ব তাৰপিছত আহিলে চুৰেনফা প্ৰমোদ সিংহ 1744 পৰা 1751 এইদৰে চুৰেমফা বা ৰাজেশ্বৰ সিংহ চুৱেউফা লক্ষ্মীনাথ সিংহ তেখেত 1769 পৰা 1780 তাৰপিছত আহিলে চুটি সোঙা বা গৰিনাথ সিংহ তেখেত 1780 পৰা 1795 তাৰপিছত আহিলে আপোনাৰ শুক্লিংফা বা কমলেশ্বৰ সিংহ তেখেত স্বৰ্গদেউ 1795 পৰা 1810 তাৰপিছত দ্বিতীয়বাৰ আকৌ আহিলে চন্দ্ৰকান্ত সিংহ 1819 পৰা 1821 তাৰপিছত এয়া কি আছে সুচিনফা বা চন্দ্ৰকান্ত সিংহ তেখেত দুবাৰ আছিলে কাৰণে দুবাৰ প্ৰতিফলন দেখাবলৈ ব্যক্ত কৰিছে তাৰপিছত শেষবাৰ পুৰন্দৰ সিংহ 1833 পৰা 1838 আৰু 1818 পৰা 1819 কেনে লাগিলে ক'ব জনাব মোৰ জানি ভাল লাগিলে আপোনালোকক জনাব চেষ্টা কৰিছোঁ যদি কিবা ভুল বান্ধি হৈছে ধৰ্মীয় হিচাপে ক্ষমা কৰিব মুঠা যিহেতু এক পবিত্ৰ দিন মেডাম মেফি আপোনালোকক স্বাগতম জনাইছোঁ জয় আই অসম জয় চুকাফা জয় আমি বহুত গৌৰৱ অনুভৱ কৰিছোঁ এয়া চুকাফা দেখিছে আপুনি চাউলুং চুকাফাৰ বৰ নিজৰ ভাল লাগে গৌৰৱ অনুভৱ কৰোঁ অসমীয়া বুলি অকল আহোম সম্প্ৰদায় নহয় সমগ্ৰ বিশ্বৰ অসমীয়া গৌৰৱ কৰে আহোম সম্প্ৰদায়ক লৈ আৰু বেকগ্ৰাউণ্ডত চাওক আহোম স্বৰ্গদেউসকলৰ আহোমৰ যি ঐতিহ্য আহোমৰ যিটো কীৰ্তিস্তম্ভ আহোমৰ সম্পদ হিচাপে বৰ ধুনীয়া এটা সংগীত বাজি আছে পৰম্পৰাগত সংগীত কেনে লাগিলে জনাব দেখা গৈ আছোঁ দেখাবলৈ চেষ্টা কৰিছোঁ কিমান দেখাবলৈ পাইছোঁ ক'ব নাজানো আৰু কাৰণ অফিচৰ মাজত সময় উলিয়াই আহিছোঁ চেষ্টা কৰিছোঁ অলপ জনাবলৈ আজি মেডাম মেফি দিনা আপোনালোক সকলো আহোম সম্প্ৰদায়ৰ লোকক গোটেই অসমবাসী ৰাইজক স্বাগতম জনাইছোঁ মটুকা এইফালে মঞ্চ
বৰ ধুনীয়াকৈ মঞ্চটো গঠন কৰা হৈছে। ৰাইজ বহি আছে, এক আনন্দমুখৰ পৰিৱেশ। মোৰ সঁচাকৈ ভাল লাগিছে, অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু এই ঐতিহ্যখিনি আমিয়ে বজাই ৰাখিব লাগিব ৰাইজ। বলক, জয় স্বৰ্গদেউ চুকাফা জয়। বৰ ভাল লাগিলে। কেনে লাগিলে আপোনালোকে জনাব। ভাল লাগিলে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ। সাউতকৈ গ'লোঁ, সাতকৈ আহিলোঁ, অলপমান টাইমৰ কাৰণে গ'লোঁ, কিন্তু মনটো ভাল লাগিলে। বেছি সময় দিব নোৱাৰিলোঁ, যিমান কণ পাৰোঁ সোমাই গৈ যিটো অনুভৱ হ'ল, কোন তথ্য পালোঁ, সেইকণ আপোনালোকক দাঙি ধৰিলোঁ। যদি ভাল লাগিলে যদি অকণমান মোক কিবা এটা জনাব পাৰিছোঁ বা মই নিজে জানিব পাৰিছোঁ, নিজকে ধন্য ক'ম। আৰু সকলোকে মেডাম মেফিৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ দিয়ক আপোনালোকে। জয় অসম। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব হা। আপোনালোক খাই লৈছোঁ মেডাম মেফিটো। মেডাম মেফি চাই আহিলোঁ, দাদা আৰু মই। দাদা হাই কওক। হাই। আমি একেলগে কৰ্মত নিয়োজিত হৈ আছোঁ। ট্ৰেডিশ্যনেল ফুড হিচাপে আহোমসকলৰ ট্ৰেডিশ্যনেল ফুডটোকে লৈ আহিছোঁ। ঘৰত যাওঁ, বনাম। ঠাণ্ডা দিনটো খাম। ফোন কৰিবা কেনেকুৱা পাই ক'বা। ইয়াত লৈ লৈছোঁ দেই, মই আনি দিছোঁ। দিল্লীৰ পৰা বহুত ভাল লাগিলে। ট্ৰেডিশ্যনেল কিছুমান বস্তু দেখা পালোঁ, বহুত ভাল লাগিলে। মনটোতে ভাল লাগিলে মেডাম মেফি গৰাকীয়ে। গতিকে মেডাম মেফি বুলি আজি ট্ৰেডিশ্যনেল এটা আহোম সম্প্ৰদায়ৰ হওক, মোৰ বহুত প্ৰিয়। মঙহ কি মঙহ ঘৰত গৈ দেখাই আছোঁ। কিন্তু এসাঁজ খাম বুলি ভাবিছোঁ। বলক ঘৰত লগ পাম। হাই গাইজ, পাই গ'লোঁ গাঁৱৰ। কি ক'ম, মেডাম মেফিৰ স্মৃতিবোৰ এতিয়াও ৰোমন্থন কৰি আছোঁ। মেডাম মেফিৰ স্মৃতি এতিয়াও সজাগ হৈ আছে, ভাল লাগি আছে মনটো। এতিয়া মেডাম মেফিৰ পৰা আহি যদি মেডাম মেফিত ট্ৰেডিশ্যনেল আটাইতকৈ ভাল পোৱা মঙহবিধ, যিটো মই সাংঘাতিক ভাল পাওঁ, নাখালেতো কেনেকৈ হয়, লৈ আহিছোঁ। গৰম গৰম বনাম, খাম। আৰু মেডাম আহি গ'লোঁ, কিন্তু এণ্টাৰটেইনমেণ্ট দিম। এয়া চব কৈছিলে নহয়, মেডাম মেফি ট্ৰেডিশ্যনেল ফুড হিচাপে মই সাংঘাতিক ভাল পাওঁ। আৰু ইয়াৰ লগত পিচ বেলেগ নহয়, পিচ ইয়াত যেতিয়া বিলাহীৰ লগত মোৰ মানুহ যদি গৰম গৰমকে কচলি লয় বনাই দিব, দুচকল যেতিয়া পৰি যাব, কেনেকৈ খাম দেখামেই। গাখাত পৰি যাব। আৰু বাকীখিনি এণ্টাৰটেইনমেণ্টখিনি ৰেডি কৰোঁ, তাৰপিছত লগ পাইছোঁ। ক'ত কৈছে ইমান দিন হৈ গ'ল, তোমাক পোৱা নাছিলোঁ জানা। পেটলৈ ভাতে লাগে। কষ্ট লৈ আকৌ আহি গ'লোঁ পাকঘৰত। মানুহজন ৰেডি, ময়ো ৰেডি। আৰু মটু ভাই কি কৰিব, মটু ভাই উপায় নাই। চটু ভাই ইমান দিগদাৰ লগাই, ইমান উৎপাত কৰে, মোৰ ব্ৰেইনটো পাগল হৈ গৈছেগৈ। সেইকাৰণে চাওক, এই ৰুমৰ ভিতৰত লক মাৰি সোমাই দিব লগা হৈছে হা। এতিয়া গতিকে মানুহজনী আৰু মই, তুমি তো চকুতে কাজলে চাওক ওৰা এইফালে, তুমি দুচকুতে কাজল ল'লে দেই। এতিয়া কাজলতে কি কৰিছে চাওঁ বলক দেই। বলক। বিলাহী বেছি নালাগে, মানুহ মানে মই আৰু বেটা মটু ভাইয়ে খায়। বিলাহী লৈ লৈছোঁ দেই। বিলাহী দিয়া 3টা হৈ যাবনে? 2টা দিবা নে 3টা? 2টা ন? আৰু ধনিয়া, কিন্তু লোকেল ধনিয়া দেই, বৰ কষ্টৰে আনিছোঁ, পাবলৈ টান নহয়। ধনিয়া দেখিছে ন? ধনিয়া আৰু বিলাহী, আৰু লগত আদা নহৰু প্ৰয়োজন সাপেক্ষে কেনেকৈ দিব আপোনালোকে গম পাবই। ধনিয়াৰ পৰা গুচি গ'লোঁ। চাওঁ অকণমান নিমখ দি চাওঁ পিছখিনি চাওঁ। দেখিছেনে পিছবিলাক, দেখিছেনে? বৰ তেলতেলা পিছো, বৰ তেলতেলা। এতিয়া মানে এইটো বইল কৰা হ'ব ন? অকণমান বেছি টাইম নকৰোঁ, অকণমান নিমখ দি বইল কৰি দিছোঁ। নিমখ দি বইল কৰা হৈছে। এই চুইচটো দিলোঁ আগত। এইটো ষ্টুডিঅ' বুলিয়ে ভাবিব পাৰি। লাইটিং দি দিছোঁ। ব'লা বইল কৰি। তুমি কিয় নোখোৱা কোৱা? একেবাৰে সৰুৰ পৰা নাখাওঁ। সৰুৰ পৰা নোখোৱা, কিন্তু এই বস্তুটোৰ প্ৰতি মোৰ কিমান দুৰ্বলতা তুমি গম পাইছা? হয়, মটু ভাই মই পাগলা। আচলতে মই বুলিয়ে নহয় বা মটু ভাই বুলিয়ে নহয়, তোমালোকে নোখোৱা, তুমি নোখোৱা বেলেগ কথা, কিন্তু ক'বলৈ গ'লে সকলোকে দেখিব। মই নাখাওঁ, পিছে আমাৰ মায়ে নাখাওঁ বুলি কয়, আমাৰ মাও নাখাওঁ বুলি কয় দেই। কিন্তু মনে মনে জুপি দি দিলে চেলেকা চুলুকে দি দিয়ক। হ'ব, অলপ বইল হ'ব দিয়ক, আকৌ লগ পাই আছোঁ। এয়া বুকটো অকণ বইল ল'ব দিয়ক, তেতিয়া আৰু ভাল লাগিব তেল তেলা। সেয়া দেহা এটা কথা, আজি যে মেডাম মেফিলৈ গৈছিল, আজি বৰ মনটো ভাল লাগিল। এনেকুৱা এটা কালচাৰ মই যিমান দেখিছোঁ, আজি ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ যেনেকৈ ৰাজস্থানত থাকে,
এই বস্তুটো দেখিয়ে মনটো ভাল লাগি যায় কোনে কথা বনাইছিলে কাৰ নেতৃত্বত হৈছিলে আহোম স্বৰ্গদেউসকলৰ নেতৃত্বত গতিকে আহোমৰ যিটো পৰম্পৰা সঁচাকৈ শলাগিবলগীয়া বৰ ভাল লাগে বহুত ভাল লাগে মই চেলুট দিছোঁ বহুত ভাল লাগে আৰু তেওঁলোকে ট্ৰেডিশ্যনেল যিটো মানে ফ'ক ৰেচিপি আছে আৰু সেই উৎসৱতে মই চেলুট দিম আজি সেইকাৰণে মানে অলপমান বহুত ভাল লাগে বহুত ভাল লাগে ক্ৰেডিট বস্তু যোগাৰ কৰি আছিলে ভাল লাগিলে মেটাল ফিল্ড যথেষ্ট ভাল লাগিলে এইদৰে বিভিন্ন অকেজনত বিভিন্ন পৰম্পৰা মানে জেগালৈ ঘূৰিব চেষ্টা কৰোঁতে চাই থাকিব প্লিজ লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ দেই লাগিছেনে অঁ চাব বস্তুখিনি পাগো দিছে দেই এতিয়া কি কৰিবা বিলাহী তুমি কৰিবা টেঙি হা বেলেগ ওলাইছে চাই চাওক বেলেগ একো নাই মুঠতে কেৰাহীত বিলাহী আৰু মছলা পেষ্টটো লোৱাই থকা এতিয়া চোৱা মঙহবিধ মোৰ কাৰণে বেয়া কিন্তু খাই যাম ভাই লাইফ হৈছে দুদিনীয়া এই দুদিনীয়া সংসাৰ কোনদিনা ওপৰলৈ গুচি যাম ক'ব নোৱাৰোঁ গতিকে গাইজ এনজয়মেণ্ট কৰক খাওক ফূৰ্তি কৰক কোনদিনাখন ওপৰলৈ লিফাফা আহিছে কোনো ক'ব নোৱাৰে গতিকে লিফাফা পিছত খুলিম আগত তুমি ভোজনৰ প্ৰপাৰ ৰেচিপিটো খুলি লোৱা আগত লগ পাই আছোঁ চব বস্তুটো এতিয়া কি কৰিবা সিজাব নেকি অকণ সিজাব ন সিজিব দিয়ক গাইজ ৱেইট কৰিব নোৱাৰোঁ অলপ কৰিব লাগিব মানে এইটো বস্তুটো ভাজি আছে মেইন বস্তুটোৱে হৈছে বিলাহী টেঙি কৰিব আদা নহৰুটো অলপ গলিব লাগিব মছলাখিনি ভালকৈ তাত খাপে সোমাই যাব লাগিব আৰু মেইন বস্তুটো হৈছে কৰচলি পাত হিলাই থাকিব লাগিব কৰচলি বেলেগ ফুট দিছে দেখিছে নহয় যাহাই বস্তুটো অলপ বেয়া আৰু গ্ৰেভি টাইপত গলি যাব তাৰপিছতো চাগে বাকী বস্তু আহি যাব নেকি এয়া আকৌ লগ পাই আছোঁ তাৰপিছত হৈছেনে হিলাই দিয়া চাওঁ পিছলে চাওঁ আজি তেনেহ'লে ৰেচিপি খাবাৰ ওপৰত ৰেচিপি বঢ়িয়া তোকাই গ'লে ল'ৰা এনে বিলয়নে এনে শুব লগা হৈছেনে হ'লেও তোমাক কষ্ট দিছোঁ হ'লেও কিন্তু লোভ নেৰোঁ এই দেখিছে নহয় গৰম ঠাণ্ডা বতৰত গৰম কেৰাহীৰ ওপৰত যদি বিলাহীৰ সৈতে যদি গাহৰিৰ এনেকুৱা দুটুকুৰা পৰকৰ এনেকুৱা দুটুকুৰা যদি ভুকভুককৈ উতলি থাকে গ্ৰেভিটো চাওকচোন কেনেকুৱা হৈছে ৰাইজ চাওক খোৱাটোও দেখাম বাৰু মই থাকিব পৰা নাই দেই দেখা দেৰি হ'ব নেকি চব তাৰপৰা কেনেকৈ তেলকেইটা ওলাইছে চব তেলখিনি পুককৈ একদম ইটোপালকৈ ওলাই যেন গ্ৰেভিটোৰ লগত মিক্স হৈ গৈছে নোৱাৰোঁ আৰু দেখা আকৌ আহিলোঁ দেহা চাওঁ এখন গ্ৰেভি প্ৰয়োজন লাগিবই ভাতৰ লগত মাখাকৈ বেংগুলিত কয় যেন মাখাকৈ ভাতৰ প্ৰতি গ্ৰেভিটো সানি যেতিয়া মুখত ভৰাম নহয় চব না মিলাই দেখাই দিয়া না গ্ৰেভিটো দেখিছে নহয় তাৰপৰা ধুনীয়াটো পেলাই দিয়া নেকি ধুনীয়া ক'ত এতিয়া গাইজ চক লাষ্ট মমেণ্ট হৈ আছে হাতেৰে কেলে ছিঙি দিছোঁ ধনিয়াটো হাতেৰে ছিঙিলে গোন্ধটো বেছি থাকে মানে মায়ে কৈছে নাজানো দেই কিমান সঁচা হাতেৰে ছিঙিলে বেছি ওলাই ন বেছি গোন্ধ ওলাই বুলি কয় ইয়াৰ ওপৰত যেতিয়া এই হিলনটো পৰি গ'ল চাওকচোন কি কম চাওঁতে কেনেকৈ লাগিছে আপোনালোকে ক'ব দেই কমেণ্টছত ক'ব আৰু এইটো যেতিয়া গৰম ভাতৰ লগত ঠাণ্ডা বতৰত যেতিয়া মুখত পেলাই দিম এগৰা যোৱাৰ লগে লগে অন্তৰ্ঘাত হৈ যাব দেই গাইজ হৈছে আৰু প্ৰায় হৈ গৈছে এইটো ভাতৰ চিটি মৰাৰ লগে লগে একেবাৰে লগ পোৱা থালিত কেনেকৈ উপভোগ কৰোঁ গাইজ চাই যাব বাপ বেটা আহি গ'লোঁ আমি থালিত মুঠুমা এণ্টাৰটেইনমেণ্টত ৰ'ব পৰা নাই বহুত দেৰি পাই দেখিছে ন মাংস ল'লোঁ আহিলোঁ পালোঁ বনালোঁ এতিয়া ষ্টাৰ্ট কৰোঁ চাই থাকক আমি কেনেকৈ উপভোগ কৰোঁ হা বেটা ষ্টাৰ্ট কৰা গৰম দেই ভাত গৰম আকৌ দেই গৰম নহয় এতিয়া প্ৰথমতে কি কৰোঁ অকণমান কৃষ্ণ ভাতটো গৰমটো
অকণ পিঁয়াজ অকণ লৈছোঁ দেই চাব গৈছে দেই এই তেল লৈছে নহয় এনেকৈ ওচৰত মানে গাহৰি আমি কওঁ গাহৰি এটা তেলো খোৱা তোমাৰ পৰা ল'ব পাৰি নপৰে ওলাইছে নেকি অকণমান এতিয়া এনেকৈ খাই দিয়কচোন ৰাইজক অকণমান ওচৰলৈ লৈ আনি এয়া দেই এইটো এনেকৈ চব এনেকৈ এনেকৈ তেওঁলোক কৰি চলিছিলে গৰম মম লগা মন কৰি কাম কৰিব তেল খোৱা কেনেকৈ পাইছা শুন গুটি আলুখন অকণমান আলুখন লৈ এইফালখন নাখাই দিয়া আলুখন এই আলু দিছে ন গুটি আলুটো ভাঙি ল'ব ভাঙি অলপ এনেকৈ কৰি অকণমান ওচৰৰ পৰা দেখুৱাই দিয়া চব ৰাইজে গ্ৰেভিটো মানে কেনেকুৱা ধুনীয়া হৈছে আপোনালোকক ভাষা নাই ক'বলৈ বতৰ ঠাণ্ডা অলপ ঝালো হৈছে ধুনীয়া যিটো স্মেল ধুনীয়াকৈ আহিছে অকণমান নেমু চেপি ল'ব পাৰে অলপ চেপি ল'ব পাৰে মানে বতৰ চাই কঠীয়া পৰা বুলি কয় অসমীয়া এষাৰ কথা আছে বতৰ চাই কঠীয়া পেলা আমি বতৰ চাই কঠীয়া পেলালোঁ কেলপিছ কত দেখুৱা আহিলোঁ কেনেকুৱা পাইছা এনে অকণমান ওচৰলৈ আহা দেখাই দিয়া আমাক তাৰপিছত এইটো এনে কৰিব কৰি ভাতোৱা দেখা তুমি তেলটো খাবা নোখোৱা তেলটো এনেকৈ খাই দিয়া কেনেকৈ খা মই লগৰলৈ খাই দিয়া অলপ ভালকৈ তেলটো দেখাই দিব লাগে ৰাইজক ইমান ধুনীয়া তেল তো গাইজ মানুহজনো ভোক লাগিছে কেঁচুৱাটো বৰ দিগদাৰ নহয় গোটেই দিনটো আমি উপভোগ কৰি খাওঁ দেখা পালেই নহয় এই তেল কেইপিচ কাৰণ আপোনালোকে আৰু বেছি চাই দিলেও লোভ লাগি গ'লেও জমনি হ'ব হয় নহয় আমি খাওঁ কেনেকুৱা কাৰণে ক'ব উপভোগ কৰিলে নাই ক'ব আৰু চেনেলটো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড সাবস্ক্রাইব করুন এখন কাম বুঝলে বাই Bye. শুভরাত্রি What do you